কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰ চেনেল এলৰাজ এছমিছ ব্লগছলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰটো আজি অলপ বেছিয়ে ভাল কাৰণ আজি মোৰ এজনী কাজিন বা আহি আছে তাই মানে আজি অসম যাব চ' আমাৰ ঘৰত এপাক সোমাই পেলাই যাব মানে ডাইৰেক্ট আমাৰ ঘৰৰ পৰাই ফ্লাইটলৈ বুলি যাব চ' যেতিয়াই তাই খবৰটো দিছে মই বজাৰলৈ বুলি ওলাই আহিছোঁ মা অহা নাই কাৰণ মায়ে ঘৰত কিবা কিবি কৰি আছে জানেই নহয় আলহী অহা বুলি আমাৰ ঘৰবিলাকত কেনেকুৱা এটা হুলস্থুল লাগি যায় ফটককৈ এজনীয়ে ঘৰ চাফা কৰে এজনীয়ে খোৱা বোৱা বজাৰ কৰেগৈ চ' সেয়াই মোৰ বজাৰৰ ডিপাৰ্টমেণ্টটো পৰিছে সৰু সুৰা বজাৰ তেনেকুৱা বজাৰ একো নহয় মাছটো অকণমান খুলি লওঁ উশাহটোৱে নাপাওঁ ৰাস্তাটো খালিয়েই গতিকে এতিয়া অকণমান খুলিব পাৰি মানুহ দেখিলে পিন্ধি ল'ম বাৰু কেনেকুৱা টিকটিকীয়া ৰ'দ অসমৰ পৰা মানুহবিলাকে ফোন কৰি পেলাই মোক মানে মানুহবিলাকে কয় যে আমাৰ ইয়াতে আজি বৰষুণ দিছে কিমান ধুনীয়া পৰিৱেশ ইয়াতে ইমান ওলাই আহিব মন নাযায় কেইদিনমান লকডাউনত ঘৰত থাকি ভাবিছিলোঁ মুখত গ্লো এটা আনিছোঁ নেকি একদম এবাৰ ওলাই আহিলে গোটেইখন বন্ধ হৈ যায় এইটো চাওক ৰ'ব মই ওচৰত গৈ আছোঁ আপোনালোকে দূৰৰ পৰা দেখা নাপাব কি মই চক খাই গ'লোঁ ফটককৈ দেখি এইটো গ্ৰীণ মিলি আছে যে দেখা নাপাব উৰি গুচি যাব পিকক এটা আছে জানেনে ৰাস্তাত ঘূৰি ফুৰিছিলে মই একদম মনে গৈ আছোঁ তাৰ ওচৰত একদম চাওক ৱালৰ ওপৰত উঠি দিছে চাওক নেজডাল মানে পাখিটো চাওক কি ধুনীয়া লাগিছে গুচি গ'লি ভয় খাই গ'ল এতিয়া জুমি আছে দেখিছেনে স্ক্ৰীণত চাগে আপোনালোকে অকণ দূৰৰ পৰা দেখিছে কিন্তু মই ইমান ওচৰৰ পৰা দেখি আছোঁ নে ফূৰ্তি লাগি গৈছে মই মানে ৰাস্তাত দেখাটো বহুত ৰেয়াৰ চাইটিং এনে গছৰ ওপৰতহে দেখি থাকোঁ মস্তি লাগি গৈছে মই জল্দি ইয়াৰ পৰা পেষ্ট্ৰি দুটামানো লৈ যাওঁ তাই চাগে মস্তি পাব মই আহি পাই গ'লোহি মই আহিয়ে প্ৰথমতে গা পা ধুইছোঁ তাৰপিছতহে আপোনালোকক লগ কৰিছোঁহি আৰু মোৰ সপনা বা মানে সেই বাজনী যে কৈছিলোঁ তাইও আহি পাই গ'লহি আহিয়ে মায়ে কৈছে তই ইমান দেৰি কৰিছ তাই আহি পায়ে গ'লহি কিন্তু এতিয়া মই আপোনালোকক তাইক লগ কৰাব নোৱাৰিম কাৰণ তাই আকৌ শুয়ে গ'ল গতিকে এতিয়া মই আপোনালোকক তাইক লগ নকৰাওঁ কাৰণ বেয়া দেখিবতো বোলে নিজৰ ব্লগৰ কাৰণে শুই থকা ছোৱালীজনীক উঠাই দিছে গতিকে এতিয়া লগ নকৰাওঁ কিন্তু সন্ধিয়া মানে তাইক অকণমান লৰালৰি হ'ব কাৰণ তাইৰ ফ্লাইটটো আছেতো আজি কিন্তু তাই যোৱাৰ আগত আপোনালোকৰ লগত এটা চিনাকি নিশ্চয় কৰাই দিম মই কিন্তু এতিয়া নকৰাওঁ অকণমান পিছত আচলতে আজি বুধবাৰ আমি মাছ মাংস নাখাওঁ গতিকে আজি নিৰামিষে বনাইছে কিন্তু পনীৰটো যে মাৰি ইমান টেষ্টি বনাই নহয় মই যে বহুত ভাল পাওঁ খাই এয়া মই বজাৰলৈ যাওঁতে এয়া লৈ আহিছিলোঁ চিপছ আৰু কিটকেট এটা এতিয়া মই খাম মই ইমান বৰ হৈছোঁ তাই আহিছে ইমান ফূৰ্তিত আছিলোঁ তাই আহিব বুলি কিন্তু আহি পেলাইও দেখোন একো লাভেই নহ'ল তাই শুয়ে আছে মই দুবাৰমান বাহানা কৰি গৈছোঁ ৰুমটোত কিবা কাৰণে উঠিলে উঠকচোন গৈ পেলাই এনেই কিবা এটা টুটুককৈ বজাই দিওঁ তাতকৈ বজাই দিওঁ নজনা ভাবতে কিন্তু নিজে উঠিলে বেয়া নেদেখি ন মই যে অসম যাবলৈ ইমান ট্ৰাই কৰি আছোঁ নহয় অসম যাবলৈ ইমানেই ট্ৰাই কৰিছোঁ কিন্তু এইটো পাৰ্মিশ্যন যাব লাগে সিটো সুধিছোঁ আমুকক সুধিছোঁ তামুকক সুধিছোঁ যে কেনেকৈ যাব পাৰে কি কথা এনেকুৱা লাগিছে তাই গাতে ওলমি দিওঁ নেকি যেনে তেনে যদি তাইৰ লগতে গৈ অসমখন পাই যাওঁগৈ বাকী এইবিলাক পাৰ্মিশ্যন চব বাদ দিওঁ কি সুধিব লাগে তেনেকুৱা লাগি গৈছে কিন্তু তাই আজি গৈ আছে যে মনটো মানে তাই যাবতো বেয়া লাগিছে কিন্তু লগতে তাই যে অসম যাব মই যে যাব পৰা নাই সেইটোও বেয়া লাগিছে এইজনী মোৰ বাজনী দুইবা হাই কোৱা চবকে এইটো চাওকচোন বেগটো চাওক এয়া দেখিছে বেগ মাৰিবই পৰা নাই দুইজনী লাগি গৈছে গৈ মাক খুৱাইছো মায়ে ইমান খাই হ'লেও বেগৰ চেইন এডাল মাৰিব পৰা নাই বস্তু বেছি ভৰাইছে ন তাই বেগটো আপোনালোকে চাগে ভাবিছে বেছিজনী এটাই বেগ সেইকাৰণে ঠেলি হেঁচি টানি মুনি চেইন টানি আছে কিন্তু এই হাতী সমান বেগটো দেখিছেনে এই বেগটো তাইৰে অলৰেডি ইয়াতে 20 কেজি তাই ভৰাইছে কিন্তু তাই হ'লেও বস্তু আটাগৈ নাই এটা টেমা উলিয়াই দিয়া হ'ল বেলেগ ধৰণৰ টাইপ হৈছে আৰু লোৱা বস্তু নহ'ব আৰু লোৱা নহ'ব চেন বেয়া হৈ যাব তোমাৰ ধৰা দুটাকে বেগ থকাৰ পিছত আকৌ বস্তু উলিয়াবলগীয়াহে হ'ল তুমি বাৰু আমাক মিছ কৰিবানে পুৰা অসম গ'লে লগ পাম নে পুৰা এয়া কেব বুক হৈ গ'ল 1 মিনিটত আহি আছে মাও ময়ো যাম তাইক থ'বলৈ মা 1 মিনিটত কেব আহি আছে হ'ল এইখন দেখি যে কেব 1 মিনিটত আহি পাব এওঁলোক খোৱাত ব্যস্ত মতলবে নাই ফ্লাইট মিছ হৈ গ'লেও মতলব নাই চাহ মাত খোৱাতে ব্যস্ত মাইয়ে বনাইছে দেই মাইয়ে বনাইছে মই ধুনীয়া মালপোৱা খাই ফ্লাইট মিছ হৈ গ'ল কেব আহিলে জল্দি বনা জল্দি মই এইটো বেগ লৈছোঁ তুমি ইটো লৈ ল'বা আহা জল্দি ৰখি নাথাকে তাৰপিছত লাষ্ট পা মই এতিয়ালৈকে দুবাৰ ফোন কৰিলে हेलो हाय क्या कर रहे हो खेल रहे हो এই টিকলিজনীয়ে যে আমাৰ সন্মুখত থাকে ইমান মৰম লগা নমস্তে হ্যাপি জাৰ্নি নোসোমাবই নেকি গোটেইখিনি লিফ্টত
বা এতিয়া ডাইৰেক্ট এয়াৰপৰ্ট নাযায়, তাই এতিয়া প্ৰথমতে ফাৰ্মাচীত যাব ভিটামিন চি টেবলেট কিনে বোলে ইমিউনিটিৰ কাৰণে। ইমান দিনে নহ'ল, আজি ফ্লাইটৰ 1-2 ঘণ্টা আগতে ইমিউনিটি বুষ্ট কৰে। কম এইটো সৰু এই ডাঙৰ বেগটো নাতিব, সেইটো চিটত বহুৱাব লাগিব। অঁ এইটো বেগ ইয়াতে দি দিয়া, অকল ডাঙৰটো পিছফালে চিটত দি দিলে হৈ গ'ল। ইয়াতে এইটোৱে সমস্যা ন, CNG চিলিণ্ডাৰটো থাকে যে। হেপী জাৰ্ণি। বাই দে ৰুইবা, তুমি টেবলেটটো কিনি ল'বা। বাই খাব গাড়ী তুমি লৈ ল'বা। বাই। সপনা বা গ'লগৈ। আৰু ইয়াতে ইণ্টাৰেষ্টিং কথাটো হ'ল যে মই এই ভিডিঅ'টোৰ এণ্ডিঙেই কৰিব পাহৰিলোঁ। যেতিয়া মই এডিটিং কৰি আছোঁ তেতিয়াহে মনত পৰিছে যে হ'ল মই দেখোন এই ব্লগটোৰ এণ্ডিঙেই নাই মোৰ। সেইকাৰণে মই এতিয়া ভইচ অভাৰেই কৰিবলগীয়া হ'ল। যদি আপোনালোকে মোৰ ব্লগটো ইমানখিনিলৈকে চাইছে বহুত বহুত ধন্যবাদ। আৰু যদি আপোনালোকৰ মোৰ এই ব্লগটো ভাল লাগিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি মোক মৰম দিব। মই আপোনালোকক খুব সোনকালে লগ পাম নতুন ব্লগৰ সৈতে। আজিলৈ বুলি আহিছোঁ, টেক কেয়াৰ, বাই বাই। জলদি বোলে বৰষুণ।